লক্ষীমাই কি হ'ল পুৰা খঙত চিঞৰিলি যে? তোৰ ল'ৰাক কিন্তু চম্ভালিবি। কি ক'লি? মোৰ ল'ৰাক চম্ভালিব লাগে? শেষবাৰৰ কাৰণে ৱাৰ্ণ কৰি দিবলৈ আহিছোঁ, তোৰ ল'ৰাই মোৰ ছোৱালীক লগ কৰিবলৈ যাতে নাযায়। নহ'লে কিন্তু পিছত মোক নুদুখিবি। নুদুখোঁ, তোৰ ওচৰলৈ ময়ো যাম বুলি ভাবিছিলোঁ। তোৰ ছোৱালীয়ে যাতে মোৰ ল'ৰাৰ লগ এৰি দিয়ে, কাৰণ মোৰ অজলাহেন ল'ৰাটো তাই ধ্বংস কৰি দিছে। কি ক'লি? মোৰ ছোৱালীয়ে তোৰ ল'ৰাৰ জীৱন ধ্বংস কৰিছে? অঁ, ডেকাকালত তই যে মোক ধ্বংস কৰিছিলি, তেনেদৰেই প্ৰেমৰ জালত পেলাই যেনেদৰে ধ্বংস কৰিছিল, তেনেদৰে তোৰ ছোৱালীয়ে মোৰ এতিয়া পানীহেন ল'ৰাটোক ধ্বংস কৰিছে হাৰামজাতিয়ে। কি ক'লি? মইহে তোক ধ্বংস কৰিছিলোঁ, তইহে মোক এৰি পেলাই যোগেশ্বৰলৈ বিয়া হৈ গুচি আহিলি। অঁ, মই তেনেদৰে কমেই, ল'ৰা ছোৱালীয়ে ভাল পালে ছোৱালীজনীটো ক্ষতিটো বেছি হয়। ল'ৰাবোৰনো কি আছে, আজি ইয়াত কাইলৈ তাত গোটেইখন চৰি ফুৰিব, কিন্তু ছোৱালীবোৰে সমস্ত উজাৰি দিয়াৰ পিছতো ল'ৰাবোৰে ঠগে। আৰু তোৰ কথা মই নাজানো বুলি ভাবিছিলি, পূৰ্ণিমাৰ লগত মোক ভাল পাই থকাৰ পিছতো লেলিমাৰি কৰা। সেইকাৰণে মই যোগেশ্বৰলৈ গুচি আহি কোনো বেয়া কাম কৰা নাই। মোক ঠগি আহি বৰ ভাল কাম কৰিলি নে? ভগৱানে চাই আছিলে নহয়, অকালতে বিধৱা কৰি দিলে, পালিছোঁ তো এতিয়া। কি ক'লি? মোক বিধৱা বুলি হাঁহিলি? এটা সময়ত ইমান ভাল পাইছিলি, কিন্তু আজি বিধৱা বুলি হাঁহিছ তই। মোক হাঁহিলে কি হ'ব? এতিয়া তোৰ বেলিকা, তোৰজনীও অকালতে স্বৰ্গ পালেগৈ, এতিয়া মোক হাঁহি লাভ নাই। মানুহজনী মৰিলে কি হ'ল? মই এতিয়াও 10জনী বিয়া পাতিম। কি ক'লি? তই 10জনী বিয়া পাতিব পাৰ এতিয়াও? তেতিয়াহ'লে চাহ, মই এই মাত্ৰই 10টালৈ যাব ময়ো পাৰোঁ। মই এই মাত্ৰই যাম।